নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ অনুপম হাজৰিকা বৰা ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক DME এক্সামৰ বাবে অসমৰ ইতিহাসৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল শিৱসিংহই ৰাজেশ্বৰ সিংহই প্ৰমত্ত সিংহই ৰুদ্ৰসিংহই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰুদ্ৰসিংহই আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি চুহানফা চুৰামফা চুলিকফা চুটিনফা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুলিকফা আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম আছিল চুলিকফা আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বুৰঞ্জীত কাক নকল আহোম বা জলম্বতা আখ্যা দিয়া হৈছে বদন বৰফুকনক নুমলী বৰগোহাঁইক লালুকখোলা বৰফুকনক কীৰ্তিচন্দ্ৰ বৰবৰুৱাক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নেঘেৰেটিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই স্বৰ্গদেউ প্ৰমত্ত সিংহই স্বৰ্গদেউ জয়ধ্বজ সিংহই স্বৰ্গদেউ গদাধৰ সিংহই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহই স্বৰ্গদেউ চক্ৰধ্বজ সিংহই স্বৰ্গদেউ উদয়াদিত্য সিংহই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত পুষ্য বৰ্মনৰ দিনত সুস্থিত বৰ্মনৰ দিনত ওপৰৰ এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ৰংপুৰত শদিয়াত চৰাইদেউত গড়গাঁৱত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চৰাইদেউত